চোৱা সেই দাদাহাত পানীত উঠিছে পানী ফটো নুঠিলি তই গাইজ আজি আমি আহিছোঁ খনামুখৰ মেলা চাবলৈ আপোনালোকক দেখাম সকলো চাব দেই চবেই আহি আছে যাম যামকৈ আমি যাবলৈ পোৱা নাই এবাৰ গুণগুণে ময়ে আহি গ'লোঁ মেলা চাবলৈ খনামুখৰ চাই থাকিব গুণগুণৰ ইমান ভয় তাই নুঠেহে নুঠে ইটোত উঠেচোন নুঠে ইটোত উঠেচোন নুঠে সকলোৱে আমাকহে ঘূৰি ঘূৰি চাইছে আৰু তাই যে ক'তোৱে নুঠে ইমান বেছি ভয় কৰিছে হ'লেও সৰু ছোৱালী যে ভয় কৰিবই দিয়কচোন হেৰি গাড়ীখনত দিব পাৰে দিনে পোহৰে মেলা চাবলৈ আহিছোঁ দেই এইপানে আৰু মেলা আমাৰ খনামুখৰ মেলা হয় নাই খনামুখৰ মেলা এই আমাৰ মহাত্মা গান্ধী এইজন আপুনি মূৰ্তি বুলি ভুল নাযাব দেই এইজন মানুহে একচুৱেলি 10 টকা চেল্ফি কাৰণে এইজন চাই আছেনে গুণগুণ নাযাবা হা গুণগুণ চোৱা ভয় কৰিছা নি ককাহে এজন ভয় কৰিছে এইজন এইজন মানে সঁচা মানুহ হয় মূৰ্তি নহয় বাৰু মানুহ হয় চব কিমান হেৰি দৌৰি থাকিবলগীয়া হৈছে কিমান যে কষ্ট হৈছে এয়া মানুহ হয় গোটেইজন মানুহে মানে এজন শিল্পী হয় শিল্পীজনে এনেকৈ ৰোৱাৰ হেৰি কৰিছে এনেকৈ ৰৈ থকাটো অলপ সহজ কথা নহয় বাৰু দেই আমাৰ সাধাৰণ মানুহে এইবোৰ নোৱাৰে কবিতা কেনেকুৱা লাগিছে চাই মেলা নাযাবা হা কিতাপ এইবোৰ কিনো পিছে পিছে এয়া আমাৰ নল'বা গুণগুণ শিকিব আমাৰ ইয়াতে ৰাখি থৈ দিব মানে চুৰ কৰিছোঁ বুলি গম পাব নহ'লে হজম ত্ৰিফলা পেকেট এটা ল'ব লাগিব ত্ৰিফলা পেকেট এটা ল'ব লাগিব এইটো হজমৰ কাৰণে ভাল 50 টকা এটা লৈ যাব লাগিব গুণগুণ আকৌ লাগিব নি এইটো কি কৰিলে চালা কবিতা এইবোৰ ফুলৰ চানেকি আছে চা ফুলৰ চানেকি কিতাপ গামোচাত যে ফুল বাচে যে সেইবোৰৰ কিতাপ এইবোৰ মই চাওমিন খাইছোঁ চাই বেয়া লাগিছে ইমান দাম ইয়াত খনামুখত মেলা বহুত বেছি দাম কৈছে ইয়াত ফুলি এজোপা মানুহে 200 টকা লয় নি বাৰু অকণমানি এযোৰ ফুলি গুণগুণে কি খাইছা এই সিহঁতি খাবলৈ মাতিবলৈ গৈছে কি খাবা পিছে এয়া চব নাখাওঁ পাই এয়া আমাৰ ভাইটিটোৱে আমাক খুৱাবলৈ নিছে এয়া আমাৰ খনামুখৰ মেলা আপোনালোকক যিমানখিনি পাৰোঁ দেখালোঁ মই মানে ছোৱালী পৰা একো নোৱাৰিছোঁৱে আৰু আমি এতিয়া ঘৰলৈকে খোজকাঢ়ি যাবগৈ লাগিব গাড়ী নাপাম যিহেতুকে
সেইকাৰণে আমি এতিয়া ইয়াতে বাই বাই দিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, বাই বাই।